আজি ঘৰৰ ওচৰতে এখন বিয়া আছে আৰু মই এতিয়া মেকআপ কৰিবলৈ যাব ওলাইছো। আজি মৰ্নিং জোৰোণ আছে, সো তালৈকে মই গৈ লওঁ। একেবাৰে ওচৰত খোজকাঢ়িয়ে যাম মই এতিয়া। সো তালৈ গৈ মই দেখাই আছো। এয়া বিয়াৰ ঘৰ পাই গ'লো। এণ্ড হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আগলৈ ভিডিঅ'টো চাই থাকিব। হেল্ল' নিচাবা, ৰেডি হয়নে? নাই হোৱা? অ'কে, অলপ ৰখি দিছোঁ দিয়া। মই আহি পালোঁ, কিন্তু কইনা গা ধুই ৰেডিয়ে হোৱা নাই। চ' মই অকণমান বহি লওঁ, তাৰপিছতে সজোৱা ষ্টাৰ্ট কৰি দিম। মই এতিয়া মেকআপ ষ্টাৰ্ট কৰিব লৈছোঁ আৰু কইনাক এবাৰ বিফৰ মেকআপ দেখাওঁ। ওলাবা ন? এয়া বিফৰ মেকআপ এবাৰ দেখাই লৈছোঁ। আফটাৰ মেকআপ মই অকণমান পিছত দেখাই আছোঁ। ৰেডি কৰা হৈ গ'ল, এতিয়া মই দেখাম। বিচাৰি ফুৰিছোঁ, ক'ৰবাত ক'ৰবাত ঘূৰি আছে কইনাই। এয়া কইনা ৰেডি হৈ গৈছে। এয়া কেনেকুৱা লাগিছে সকলোৱে জনাব। আজি জোৰোণৰ লুক কৰিছোঁ মই। আজি আকৌ আহিছোঁ মই কইনাৰ ঘৰলৈ, যাক মই আপোনালোকক মেকআপ দেখালোঁ। তো তেওঁলোকৰ ঘৰত আহিছোঁ আজি। আৰু আজি বিশেষ এটা কাৰণত আহিছোঁ। এটা হৈছে মই ফটোবোৰ চাবলৈ আহিছোঁ, মানে মই লৈও যাম, যাতে ইনষ্টাগ্ৰামত আপোনালোকক দেখাব পাৰোঁ ভালকৈ। আৰু কইনাৰ ফিডবেকো ল'ব আহিছোঁ। চ' মই প্ৰথমতে ফটো আমি চাই আছোঁ গোটেইবিলাকে। এয়া আৰু এতিয়া আহিছোঁ আমাৰ কইনাৰ ওচৰলৈ। কেনেকুৱা মেকআপ পাইছে সুধো অলপ। মোক একচুৱেলি ক'ব কাৰণেও মাতিছে, সেইটো কাৰণে মোক শুনি লওঁ। মোৰ অলপ টেনশ্যনো হৈ আছে। কি কয়, কেনেকুৱা গ'ল বিয়া? বিয়া ভালে গ'ল। মাত চাত বহি গৈছে বিয়াত, চিঞৰি চিঞৰি কান্দি কান্দি। দেখিছোঁ বাৰু। অভাৰঅল বিয়াৰ এক্সপিৰিয়েঞ্চ ভালেই হয়। আৰু এই খুব ভাল মেকআপ দিয়ে। চবতছে ডাঙৰ কথা, মস্ত গৰমত মোৰ বিয়াখন হৈছিলে, আগষ্টৰ 4 তাৰিখ। আপোনালোকে টেম্পাৰেচাৰ চেক যদি কৰে গম পাব। কিন্তু সেই গৰমতো যে মই ঘামা নাই, আৰু ঘামিছো বাৰু, কিন্তু মেকআপ অলপো স্প্ৰেড হোৱা নাই। তাৰ কাৰণে মানে মেনি থেংকছ টু হাৰ। থেংক ইউ। বহুত ভাল মেকআপ দিছে। আৰু মেকআপ কিছুমানৰ ক্ৰেক হৈ যায়, সেইবোৰ মই একো প্ৰব্লেম পোৱা নাই। কোনো ধৰণৰ স্প্ৰেড হোৱা নাই। মানে যেতিয়ালৈকে মই আছো মেকআপত খুব ভাল হৈছে। আৰু মানে তাই আছেও বহুত ৰাতিলে মোৰ বিয়াত বাৰু। একচুৱেলি তাই মেকআপ আৰ্টিষ্ট হিচাপত তাইক মই মাতা নাই, মোৰ ভণ্টি হিচাপত মাতিছো। সৰুৰ পৰা তাইক মই পোৱা। তো খুব ভাল মেকআপ কৰে। নেক্সট যদি আপোনালোকৰ স্পেচিয়েল ডে থাকে তাইক ক'ব, আৰু সেইটো গেৰাণ্টি মই লৈছো দেই। থেংক ইউ। ইমান বেছি গেৰাণ্টি লৈ লৈছে আজি, তো ভাল লাগিলে ইমানখিনি কোৱাৰ কাৰণে। আৰু লগত আমাৰ ফটোগ্ৰাফাৰ দাদা আছে। য়েছ, এইটো ফটোগ্ৰাফাৰ। অল ক্ৰেডিটছ গোজ টু হিম। খুলি দিয়ক মাস্কখন, দেখাই দিয়ক এবাৰ। খুব ভাল ফটো ক্লিক কৰিছে মোৰ। মানে এই দুজন মোৰ বিয়াৰ মেইন মানুহ। মানে মোৰ বিয়াখন এই দুজনে খেদাইছে, মানে ফটো আৰু মেকআপ। কইনাৰ কাৰণে সেইটো বহুত ডাঙৰ মানে মেটাৰ কৰে, ফটো আৰু মেকআপ। আৰু দাদাই গোটেইখিনি ৰেডি কৰি ইনষ্টাগ্ৰামত মোক টেগ কৰি দিব চাগে ন? অ'কে। আৰু মই যিমান ফটো আপলোড দিম চবতে দুইজনকে টেগ কৰি পেলাই দিম। ঠিক আছে, তেনেহ'লে মোৰ ভাল লাগিলে ইমানখিনি ভালকে ক'লে মোক। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিব লৈছোঁ। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু তাইৰ ইনষ্টাত একাউণ্ট আছে, মেকআপ আৰ্টিষ্ট চুমি বৈশ্য বুলি, চুমি মেকআপ আৰ্টিষ্ট বুলি। তো সেইটো ফ'ল' কৰিব। আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব, তাইৰ মেকআপ দেখি থাকিব। যদি ভাল লাগে আপোনালোকৰ স্পেচিয়েল ডেৰ কাৰণে তাইক মাতিব পাৰে। থেংক ইউ। আৰু এওঁকো পাব। এওঁ FBত আছে যদুমণি তালুকদাৰ বুলি, আৰু ইনষ্টাত কি বুলি আছে? যদুমণি তালুকদাৰ বুলিয়ে আছে। চাই ল'ব আপোনালোকে। মোৰ পিছে একো নাই চেনেল। ঠিক আছে বাৰু, ভাল লাগিলে। আৰু আজিলৈ ইমান। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। অ'কে, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একেবাৰে।